বাই নাই দিয়া দে তোক থেংক ইউ যা পৰীক্ষা ভালকৈ দিবি বাই এইকেইটা গৈ আছে হৈয়া আমি আহি মানে জালুকবাৰীয়ে পালোহি আৰু সকলো ওলাম দিয়া এইটো ৰাস্তাই দি কেইটা বাজিলে 6টাই বাজিব হ'ল বাপৰে বাপৰে পোহৰ হৈ আছে 6 ঘণ্টা খোজকাঢ়িছোঁ এইফালে সোমাই দিওঁ দে এই হস্পিটেলৰ ওচৰ পামগৈ বা এইফালেহে যাব মানে একদম মধুৰী লাগিছেনে নাই মধুৰী গছ জিউখনত তোৰ নাথাকে হপায় মানুহ জানে ভাগা চিগা হ'ল পিছফালতো এইফালেদি গৈতো হস্পিটেলে পামগৈ ই দুফালে ভাগি ভাগি যাম নেকি মই যাম এইফালেতো হস্পিটেলে ওলামগৈ এইফালে তই ঘূৰি পেলাই যাবিগৈ এইফালে যাওঁ বৈ সেইটো ৰাস্তাই সোমাম এইবাৰ এইটো ৰাস্তাই সোমাম হস্টেল পালাগে মানে ফপকৈ গুচি যাব লাগে ন ৰাম বান্দৰ বাকৰ ৰখি আছে চাচোন বাৰু বান্দৰ বাক চাব নোৱাৰি হ'বা বেয়া হাৰামি হ'বা এইটো আমাৰ ৱাৰ্ডেন মেমৰ ঘৰ এইটো হৈছে RCC 6 ইয়াত থাকে লোপা বাই লগ পাম ৰাতিকে ওলাই গ'লে কবি যদি আজি বাই 3 RCC 1 এইটো PhD হোষ্টেল এইটো 83 ये छोटा सा जिम तो PhD हॉस्टल तो हॉल लॉर हॉस्टल 80 23 एंट्रेंस अथनी সেইখন গেটেদি সোমাইছিল এখন গেটেদি আমাৰ হোষ্টেল ওচৰ হয় এইফালে এক পাক ঘূৰিব লাগে এইটো 80 ল হোষ্টেল 83 ফ্ৰণ্টে আমাৰ RCC 2 সাইডত আমাৰ হোষ্টেল বল ওকে পাই গ'লোহি আজিটো দিনটো তেনেকৈ গ'ল খোজকাঢ়ি একদম ভাগৰ লাগি গৈছে বহুত দিন এনেকৈ খোজ নাই কৰা তাতে ৰ'দ বাকী লগৰ মাজে বাৰু অলপ বৰষুণ দিছে চিপচিপকৈ তেতিয়া ভালেই লাগিছিলে আৰু লগৰখিনি আছে কাৰণে আৰু জছতে পূৰা ইফালৰ পৰা ইফালে দৌৰা-দৌৰি কৰি ফুৰিছোঁ কামতে এতিয়া আহি গাটো ধুই ফ্ৰেছ হৈ ভিউ আহিলে মানে আনাইনা এতিয়া মোৰ আগৰ ৰুমত তৃষ্ণালী আছে জুনিয়ৰ তাই চাহ খাবলৈ মাতিছে বলক মোৰ আগৰ ৰুমটো দেখাম নিজৰ ৰুমলৈ যাওঁ মই অথনি কৈছোঁ ৰুমটো ইমান ধুনীয়াকৈ থৈছে তাই আগতে থাকি যোৱা ৰুমবোৰ এনেকৈ ভালকৈ থ'লে ভাল লাগে অঁ ময়ো আগতে এইখিনিতে থৈ দিওঁ প্লেনছবিলাক মনত পৰি গৈছে মোৰ এইখনত পঢ়নে তই বিচনাতে পঢ়ে অ' তাই বিচনাতে পঢ়ে তোৰ ছাতিটো মেলি থৈ আহিছোঁ দেই শুকালে দি দিম আমফি ৰুমতে ৰুমটো দেখি ভাল লাগিছে দেই ভালকৈ থৈছে তাই অঁ এইকেইটা দেখিলে মোৰ কাহিনী এটা মনত পৰে ভণ্টি মোৰ হোষ্টেললৈ আহিছিলে যে প্ৰথম তাই সোমাই আহি পেলাই বাল্টি ইয়াতে বাল্টি থৈছিলোঁ বাল্টি থৈ পেলাই সেইখন খুলিছে নহয় লেট্ৰিন বাথৰুম বুলি তাই ভাবিছে সেইখন দৰ্জাখন তেনেকুৱা নহয় অৱশ্যে ভিতৰতে আছে আৰু তাৰপিছত অঁ এইটো নহয় নেকি বোলে বস্তু নহয় এইটো বাহিৰলৈ যাম মোক ইমান ফেচিলিটি নিদিয়ে বৰ্ডখন দেখিও মানে মনত পৰি গৈছে
অঁ তলতে খাওঁ বহো খুব কম দিওঁ এই ষ্টেটাছত দিয়ে কেতিয়াবা শুনো নহয় খুব কম দিওঁ নকৰে এই হ'ব ফ্ৰেণ্ডছৰ মানুহে নে কি মানে ৱৰ্ডকেইটা প্ৰনাউন্সিয়েশ্যনটো মানে লিখাৰ ধৰণে নহয় বেলেগকৈ কৰে যিটো ধৰণে ক'ব লাগে তেনেকৈ নকৰে অঁ এইবোৰ কনভাৰ্চেশ্যন আছে ন বিছনাখনতে অকণমান শুইলে চাওঁ বনাই আছেনে বোলে ৰুমত বনাই আছেনে অঁ থেংক ইউ থেংক ইউ থেংক ইউ মোৰ লগ খা এটা অঁ তহঁতি খা মই ইমান পৰা দেখাম হোষ্টেলত কিন্তু এইটো ফেৰী লাইটৰ ভাইবটো মানে বেলেগ ধৰণৰ ভাইব আকৌ দেই হোষ্টেলত ইমান ভাল লাগে সেইটো মই এইফালে বিছনাখনৰ এডোখৰত লগাই থওঁ হা তাৰপিছত এনেকুৱা টাইমত পূৰা একদম ফেনখন দি পেলাই অফ কৰি সেইটোৱে থওঁ পূৰা পোহৰ হৈ থাকে অঁ পূৰা মজা পোহৰ হৈ থাকে অঁ বিৰাট ভাল লাগে ফেৰী লাইটটো মানে বিৰাট মানে ভেলুৱেবল বস্তু হোষ্টেল লাইফত যেতিয়া পৃথিৱী